আপুনি স্পেচিয়েলকৈ ছাগলী মাংস বনাব বিচাৰে নেকি? তেনেহ'লে আপুনি চাওক এই ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰিব, শেষলৈকে চাওক। ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি দিব। এয়া আলু, পিঁয়াজ, জলকীয়া কাটি লোৱা হৈছে। এইপিনে আদা কটা হৈছে। এই নহৰু গুচাই লোৱা হ'ল। এয়া আমাৰ গুৰজি। পিঁয়াজটো আপোনাৰ সৰুকৈ কাটিব নালাগে, এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি ল'ব। জলকীয়াবোৰ ফালি ফালি দিব। এয়া ৰেডি হৈ গৈছে। এতিয়া আমি আদাটো পিচিব লাগিব। আদাটো পিচিবৰ কাৰণে আমাৰ হাতত কোনো ধৰণৰ পতা নাছিল, সেইকাৰণে গুৰজিয়ে বিশেষ পদ্ধতিৰে আদা পিচি আছে। চাই থাকক আপোনালোকে কেনেকৈ পিচিছে। বস্তু নহ'লে কি হ'ল, এনেকৈ আপুনি নিজে যোগাৰ কৰি ল'ব পাৰে। এয়া লগত নহৰু কেনেকৈ পিছা হৈছে চাওক। মিহিকৈ, একদম ধুনীয়াকৈ মিহি কৰি লোৱা হ'ল। পতাত বাতিছেনে এনে এনেকৈ হেতা দি আপোনাৰ বনাইছে, কোনো ধৰিব নোৱাৰে দেখিলে। কি ধুনীয়া হৈ গৈছে। এয়া মছলা দি লোৱা হৈছে। হালধি, মছলা, সকলোবোৰ ৰেড চিলি কিবাকিবি সকলো লগতে দি দিয়া হৈছে, আদা আৰু নহৰুৰ লগতে। আপোনালোকে এনেকৈ দি ল'ব, দি ল'লে বস্তুটো ভাল হয়। এয়া গেছ জ্বলি গ'ল, কেৰাহী পাতি দিয়া হ'ল। এতিয়া জুইটো জোখত দি লোৱা হৈছে। এয়া হ'ল ধাৰা মিঠাতেল। এয়া মিঠাতেল দিয়া হৈ গৈছে। বেছি দিব নালাগে, দেখিছে জোখতে দিয়া হৈছে, ইমান বেছিও দিয়া নাই আমি। এইটো শুকান জলকীয়াটো দিব পৰা হৈ থাকিছিলোঁ। এইটো লোকেল হয়, শুকান জলকীয়া ঘৰৰ পৰা ফেমিলিয়ে লৈ আহিছিল, আৰু সেই শুকান জলকীয়াটো অলপ দি দিয়া হৈছে। এতিয়া প্ৰথমতে জলকীয়াখিনি তেলত দি ল'ব, দি লোৱা হৈছে। আৰু এতিয়া পিঁয়াজটো দিব লাগিব। পিঁয়াজটো জাষ্ট অলপ গৰম হ'ব লাগে, বেছি ভাজিব নালাগে। এতিয়া মাংসটো আমি দি দিম, বেছি সিজিব নালাগে পিঁয়াজটো। এয়া মাংস দিয়া হৈছে, অলপমান লৰাই নিমখ চিমখ লগতে আমি দি দিব লাগিব। এইটো হ'ল নিমখ। নিমখ যিহেতু টেমাত বেছিকৈ নাছিল, সেইকাৰণে গুৰুজীয়ে গোটেই টেমাটোৱে উবিয়াই বাকি দিলে। খালে লাষ্টত গম পাম কি হয়, বেছি হয় নে কম হয়। অলপ ভালকৈ লৰাই ল'ব। জুইটো বেছি ডাঙৰকৈ দিব নালাগে, অলপ কমাই ৰাখিব। এইটো ধুনীয়াকৈ তেলতে সিজি আছে বস্তুটো, অলপ টাইম ৰাখিব। আৰু অলপ লাগি ধৰিব, অলপমান লাগি ধৰিলে আপুনি ভালকৈ এৰুৱাই দিব। জুইটো বেছিকৈ দিলে বেছিকৈ লাগি ধৰিব, সেইকাৰণে অলপ কমাই ৰাখিব। আলু দিয়া হৈ গৈছে। এয়া বৰ্তমান আলু দি দিয়া হৈছে। আলু দি আৰু অলপ ধুনীয়াকৈ লৰাই অলপ টাইম ৰাখি দিব। ঢাকনটো আপোনালোকে দিব পাৰে, ঢাকন নিদিলেও হয়, দিলেও হয়, বেছি দিব নালাগে। আমি ঢাকনটো দিয়া হৈছিল, বাট আপোনাৰ মই ভিডিঅ'টোত দেখুওৱা নহ'লে, বেছি টাইম দিয়া নাই, জাষ্ট অলপমান দিয়া হৈছিল। এইখিনি মছলাখিনিত এতিয়া আপোনাৰ অলপ পানী দি বস্তুটো তাত পানীৰ লগত ভালকৈ মিক্স কৰি লোৱা হৈছে। আৰু এই ঠাণ্ডা পানী দেই, আৰু এইখিনি এতিয়া কেৰাহীত দি দিয়া হ'ল। অলপ লাগি আছে, পানী অলপ দি দিলোঁ, দি পিনি ভালকৈ কাঁহীখনৰ পৰা মছলাখিনি কেৰাহীত দি দিলোঁ। দেখিছে আপোনালোকে লাহেকৈ কালাৰটো আহিলে মছলাখিনি দি দিয়াৰ লগে লগে। এতিয়া আপোনাৰ কি হ'ল, অলপ টাইম লৰাই ঢাকনখন এতিয়া দিব আপোনালোকে। অলপ যেতিয়া পানীটো শুকাব, পানীটো শুকোৱাৰ পিছত আপোনালোকে
আকৌ অলপ টাইম লৰাব লাগিব এয়া চাওক পানীটো শুকাই গৈছে অলৰেডি এতিয়া আমাৰ কুকাৰ দিব পৰা হৈ গৈছে চাওক কালাৰটো এতিয়া চাওক কি ধুনীয়া হৈছে আলুটো দিছে অলপ অলপ এইটো কুকাৰ ৰেডি আমি কুকাৰ এয়া কুকাৰ দিয়া হৈছে আৰু আপোনালোকে কেৰাহীটোতে পানী দি দিব ঠাণ্ডা পানীটো তেতিয়া পানীটো গৰম হৈ যাব আপোনাৰ সোনকালে হ'ব আৰু কেৰাহীটোত আপোনাৰ যিখিনি তেল চেল লাগি আছে মা মছলা এইখিনি আপোনাৰ কেৰাহীটোৰ পৰা আঁতৰি আহিব আৰু আপুনি এইখিনি কুকাৰ দিব পাৰে আমি তেনেকৈ দিলোঁ যাতে কেৰাহীত লাগি থকা মছলাবোৰ পানীখিনি ভালকৈ ধুই লৈ এইখিনি ইয়াতে দি দিয়া হয় আৰু অলপ পানী দি দিছোঁ যিহেতু আমি মানুহ দুজন আছিলোঁ পানীটো কম হৈছে কেৰাহীত দিয়াটো আৰু সেইবাবে আৰু অলপ দি ল'লোঁ জুইটো অলপ ডাঙৰ কৰি দিছোঁ এতিয়া এয়া ধনিয়াটো মষ্ট ইম্পৰ্টেণ্ট এইটো ধনিয়াতকৈ আপোনাৰ এইটো ধনিয়া বেছি ভাল কিছুমানে মান ধনিয়া কিছুমানে বঙালী ধনিয়া কয় সেই ধনিয়াটো দিব পাৰিলেতো বহুতেই ভাল কিন্তু আমি এতিয়া ছিজনত নাই বস্তুটো আমি গুৱাহাটী টাউনত নাপালোঁ সেইবাবে আমি এইটোকে ধুনীয়াকৈ লৈ আহিলোঁ এইটো ধুনীয়াকৈ আমি ধুই মেলি এয়া গুটি লোৱা হৈছে সৰু সৰুকৈ যেতিয়া আমি কুকাৰ নমাম কুকাৰ ঢাকনি খুলিম তেতিয়া আমি ধনিয়াটো দি আৰু এটা আমি চিটি মাৰি দিব লাগিব এতিয়া কুকাৰ যে পাতি থৈ দি আছে আমি কুকাৰত মিনিমাম আমি 6-7টা চিটি মাৰিব লাগিব 6-7টা চিটি মৰাৰ পিছতহে আমি এয়া চিটি মৰা আৰম্ভ হৈ গ'ল এনেকৈ আমি 7টা চিটি মাৰি দিলোঁ এয়া 7টা চিটি মৰাৰ পিছত আমি এতিয়া ধনিয়াখিনি তাত দি দিছোঁ ধুনীয়াকৈ অলপমান মছলাবোৰ ওপৰলৈ উঠি আহিল চিটি মাৰোঁতে আৰু সেইখিনি ভালকৈ আপোনালোকে অলপ এৰুৱাই ল'ব এৰুৱাই আকৌ ঢাকনিখন মাৰি আৰু আপুনি 2টা চিটি দি দিব এয়া ধনিয়া দিয়াৰ পিছতে চিটি মাৰি আছে 2টা চিটি হৈ গ'ল এতিয়া আমি গেছ অফ কৰিলোঁ অলৰেডি আমাৰ এতিয়া মাংস মটন ক্লিয়াৰ খাব পৰা হৈ গৈছে স্পেচিয়েলি এয়া চাব আপোনালোকে এখন কেৰাহী ল'লোঁ কেৰাহীত আমি কুকাৰৰ পৰা বস্তুটো আঁতৰাই দেখাইছোঁ চাওক আও কি টেষ্টি কি বঢ়িয়া চাওক কালাৰটো চাওক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব কাৰোবাৰ খাব মন গৈছে নেকি আহি যাব ফাইনেলি আমাৰ চব্জি ৰেডি বহুত ইজি হয় বনাবলৈ মটনটো আৰু আপোনালোকে ভিডিঅ'টো যদি ভালকৈ চায় তেতিয়াহ'লে আপোনালোকে গম পাব একদম চিম্পলকৈ বনোৱা হৈছে এয়া ৰেডি খাব পাই গ'ল ভাত ল'লোঁ আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভালেই পালে আৰু ভিডিঅ'টো চাই কেনে পালে জনাব লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ